সেইদিনাখন মোবাইলটো খুচৰি থাকোঁতে এটা লিখনি পঢ়িলোঁ। লিখনিটোৰ নাম আছিলে চাইলেণ্ট ডিভ'ৰ্চ। সঁচাকৈ লিখনিটো পঢ়ি বহুত বেয়া লাগিলে। বৰ্তমান সময়ত স্বামী আৰু স্ত্ৰীৰ মাজত চলি থকা বাস্তৱ সম্পৰ্ক এটা লৈয়ে লিখনিটো প্ৰস্তুত কৰিছিলে। আৰু লিখনিটোৰ কৈছিলে যে বহু এনেকুৱা স্বামী স্ত্ৰী আছে যিয়ে চাইলেণ্ট ডিভ'ৰ্চৰ নিচিনাকৈ চলি আছে জীৱনটো। মানে থকাততো মানুহক দেখাই সিহঁত ভাল একেলগে থাকে, কিন্তু তেখেতসকলৰ মাজত কোনো নিৰ্দিষ্ট সম্পৰ্ক নাই। থকা খোৱা লোৱাটো চব একেলগে কৰে, কিন্তু তেওঁলোকৰ মনৰ মিল নাই, মাতবোল নাই, বুজাবুজিৰ নাই। বিচনাখনত একেলগে থাকে যদিও কোনো ধৰণৰ সম্পৰ্ক নাই। তেনেকুৱা ধৰণৰ লিখনি কিছুমান লিখিছিলে আৰু কমেণ্ট বক্সটোত ভৰি পৰিছিলে। বহুতেই কৈছে যে হয় আমাৰো এনেকুৱাই, লিখনিটোৰ লগত মোৰো এনেকুৱা বহুত মিলিছে। সঁচাকৈ আমাৰ বৰ্তমান সমাজখন কোনফালে গতি কৰিছে দেখিলে বহুত বেছি বেয়া লাগে। কিমান দুখেৰে এজনী ছোৱালী নিজৰ ঘৰখন ত্যাগ কৰি পেলাই আহে মানুহ এজনৰ লগত সম্পৰ্ক কৰিবলৈ, ঘৰ এখন ধৰিবলৈ। কিন্তু সেই ঘৰখনত গৈ পেলাই যেতিয়া এটা সময়ত গৈ স্বামীৰ লগত এনেকুৱা ধৰণৰ সম্পৰ্ক হয়, তেতিয়াহ'লে আজিকালি ল'ৰা ছোৱালীয়েতো বিয়া হ'বলৈ বুলি পেলাই ভয়ে খাব ন। কেনেকুৱা এটা অৱস্থা আহি পৰিছে বৰ্তমান সময়ত। স্বামী স্ত্ৰীৰ মাজৰ যি সম্পৰ্ক, সেই সম্পৰ্ক আচলতে ইচ্ছাকৃতভাৱে নায়েই, কৰিব লাগে বুলিহে কৰি আছে। কিছুমানে আছে সমাজৰ স্বাৰ্থত, কিছুমানে আছে পৰিয়ালৰ স্বাৰ্থত, আৰু কিছুমানে আছে সন্তানৰ স্বাৰ্থত। দায়িত্ববোৰ পালন কৰিব লাগে বুলিহে কৰি আছে, কিন্তু তাৰ মাজত মৰম ভালপোৱা, সেই এনাজৰী, সেই ভালপোৱাটো আচলতে নাই।